Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে আৰু আমিও বৰ্তমান ভালে আছো। আজি দুপৰীয়া বাবা আৰু মই ৰেডি হৈ গলো। আমি দুইটা অলপ ওলাই যাম বুলি ভাবিছো। মানে বাবাৰ যেহেতু এতিয়া সামাৰ ব্ৰেক চলি আছে, কিন্তু পাপাক বিজি থকাৰ কাৰণে ক'তো আমি হেনেকে ওলাই যাব পৰা নাই। তো ভাবিলো আজি দুপৰীয়া বাবা আৰু মই অলপ ওলাই লৈ যাম, অলপ বাবাক ফুৰাই লৈ আহো। ক'ত যাও কি কৰো মাক পুতেকেনো আজি আপোনালোকক দেখুৱাই থাকিম। ভিডিওটো চাই থাকিব আৰু ভাল পাব বুলি আশা কৰিলো। Hello, hi. আমি তো ফুৰিব যাম। তো আমি এতিয়া যাও ঘৰৰ পৰা ওলাই, বৰ বেছি দেৰি নকৰো, তেন্তে বলক ওলাই যাও। বাই বলা, ওলা বাই বাই দি দিয়া। বাই বাই। ভিডিওটো আৰম্ভ কৰো। উঠি ললো আমি মেজিকত আৰু বাবাই আৰামছে বহি লৈছে ইফালে অকলে। ফুলত বহিব দিলে নবহে, অকলেহে বহিব বোলে। সৰু সৰু কেনেকুৱা লাগিছে? গ'লো আমি গণেশ মন্দিৰ। এতিয়া বাবা আৰু মই গৈ আছো মেকডনাল্ডছ। তাৰ পৰা ওলাই আহোঁতে ইমান বেছি ৰ'দ নাছিলে, এতিয়া কেনেকৈ ৰ'দটো দিলে। আমি ছটা লৈ নানিলো। ল'ম আমি বেগ, ল'ম চব ল'ম আমি। ফাৰ্ষ্টতে আমি পেট পূজা কৰিম। ফাৰ্ষ্টতে পেট পূজা আৰু পাছত কাম পূজা। বলা 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 বলা, ভিতৰত বলা, ভিতৰত বলা। আহা লৈ ল'লোঁ, নাম্বাৰ লৈ ল'লোঁ, এখন ফ্ৰী কুপনো পাইছোঁ। বাবাই চশমা পিন্ধি লৈছে একদম। আহা আহা এইফালে আহা, এইফালে আহা। ব'লা আমি ওপৰত যাম এতিয়া, ওপৰত যাম ব'লা। চলো 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 চলো। টুৱেলভ নম্বৰ পাইছোঁ। ব'লা এইফালে ব'লা, এইফালে ব'লা। নাই নাই হৈ গ'ল আমাৰ অৰ্ডাৰ। এইফালে বহা, বহি লোৱা। ব'লা সেইফালে বহি ল'বা, ব'লা সেইফালে বহি ল'বা ব'লা। আমাৰ অৰ্ডাৰ আমি দিছিলোঁ এইখিনিয়ে, চিকেন উইংছ, চিকেন পফ ৰ'ল। য়াম্মি লাগিবনে? খোৱা তুমি। ডিজাৰ্টটো খোৱা, এইটো খোৱা ডিজাৰ্ট। কেনেকুৱা লাগিছে? খোৱা। ঠাণ্ডা। খোৱা। চাট আমি দেখাম। মইতো খাওঁ। খোৱা। চিকেনত কি খাওঁ মইতো? এনে খোৱা। এইটো খোৱা। এইটো আমি গৰম গৰম আছে, গৰম গৰম আমি লাগিব এইটো। এইটো খোৱা, এইটো খোৱা। টেষ্টি না? হালদি খাবো, হালদি।
পাপা নাই আমি মজাকে খাইছোঁ ন পাপা মিছ কৰিব আমাৰ ভিডিঅ' দেখি ন বেবি পাপাক লৈ আনিবানে অ'কে পাপাক কৈ দিয়াচোন পাপা তুমি আহিবা টেষ্টি লাগে কৈ দিয়া পাপাক Papa tasty লাগছে ইমান মজা নালাগে বুঝছে আৰু আহিবানে আৰু আহিবানে ইয়াতে কি খাব আহিবা কি খাব আহিব কোৱা কি খাব আহিবা ইয়াত আমি আরটা অর্ডার করব না তারপর আনবা ওকে হ'ব আৰু ঠাণ্ডা নকৰে হ্যাঁ No. No. আৰু কি বলে Papa dito na যাব niya. Papa dito na যাব diba? যাব niya? আৰু ইমান Kasi. Kasi. ল'ৰাই নাথাকে আৰু বাট ওলাই যাব সিফালে এতিয়া Ha? বাবা সিফালে নাযায় বাবা ইফালে আহা ঘূৰা আহা ওলাই আহা ব'লা তুমি কি ঘৰ পাইছা নেকি আহিবানে ইফালে হাত ধৰা মোক আমি ক'ত যাম বাবা এতিয়া শ্বপিং কৰিব কি কিনিবা গাড়ী অ'কে চলো এই কিয় কৰিলানে দুষ্ট কৰিলে এনেকৈ পৰি যায় কেনসেল কৰ আকৌ আংকেলক থেংক ইউ কৈ দিয়া আংকেলক ব'লা ব'লা তাতে বহি পেলাই তোক এটা ফটো উঠাই দিম তাতে ব'লা হৈ গ'ল নে ব'লা আহা বাই বাই দিয়া হা
ব'লা এইফালে যাম আমি বাটা যাম বাটা বাটা বাবাৰ আৰু মোৰ চাই লওঁ ব'লা তোমাৰ চেণ্ডেল চাই ল'ম ব'লা শ্বুজ চাম তোমাৰ চলো 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 এইবোৰ নহয় এইবোৰ তোমাৰ নহয় তোমাৰ চাইজৰটো চাব লাগিব ব'লা ইয়াতে আছে এইবোৰ ছোৱালী মানুহৰ এইফালে আগৰফালে আছে ব'লা নামটো কোৱাচোন তোমাৰ আতিফ কি ধুনীয়া নাম বহুত বয় বডিটো সৰু নহয় এইযোৰ ভাল লাগিছিলে মোৰ কিন্তু চাইজ নাই মোৰ গাড়ী বোলে আহা আকৌ কালি আহিলে হৈ গ'ল ব'লা 547 ব'লা এতিয়া ব'লা ইয়াতে হৈ গ'ল আমি লৈ ল'লোঁ অলপ কিবা কিবি তাৰপাছত এতিয়া আমি গৈ বাবাৰ প্ৰজেক্ট দিছিলে যিহেতু চামাৰ ভেকেশ্যনৰ তাৰ কাৰণে প্ৰজেক্টৰ কিবা অলপ বস্তু ল'ব লগা আছে গণেশ মন্দিৰত থকা ইয়াত যিখন বুকছৰ দোকান তাত আহিছোঁ তাত বস্তুখিনি পাওঁ যদি ইয়াৰ পৰা লৈ লওঁ ফুৰিৰ পৰা আহিলোঁ আৰু তাতো বাবাৰ প্ৰজেক্টৰ বস্তুবোৰ নাপালোঁ নামিলোঁ হাতীগাঁও চাৰিআলিত ইয়াত প্ৰাইম বেগছৰ পৰা বাবাৰ কাৰণে কেক ল'ম এতিয়া মানে কেক এটা লাগে একদম আৰ্জেণ্ট কি কাৰণত গম নাপাওঁ আৰু কেকটো লৈ লওঁ এতিয়া বাবাৰ কাৰণে গ'লোঁ প্ৰাইম বেগছ ভাল লাগে এইটো ভাল লাগে দাদা কিমান হ'ল এতিয়া আকৌ কাপোৰ ফূৰ্তি চকলেট লাগি আছে মুখত আমি আহিলোঁ বাবাৰ কাৰণে কিবা অলপ গেঞ্জি চেঞ্জি চাবৰ কাৰণে ইয়াতে ধুনীয়া কুৰ্তা ছেট আছে এইফালে চোৱা আহি পেলাই বাবা মই ফ্ৰেছ হৈ ল'লোঁ তাৰপিছত বাবাই কেকটো খাব লৈছে কেকটোৰ কিন্তু অৱস্থাই নাই আপোনালোকক দেখুৱাই আছোঁ ৰ'ব কেকটো যেন তেন কেনেকৈ অনা গৈছিল একো ঠিক নাই মানে এনেকুৱা বেয়া হৈ থাকিলে টেৰা হৈ গ'ল তাৰপাছত আমি আনিছোঁ আইচক্ৰীম কাৰণ এতিয়াতো একদম আইচক্ৰীম নহ'লে ব্যৱস্থাই নাই এইবোৰ এতিয়া আমি খাই থাকিম ন বেবী আৰু এইকেইযোৰ বাবাৰ কাৰণে মই এযোৰ ল'লোঁ আৰু গৈকে যে মোৰ এযোৰ ভাল লাগিছিলে এযোৰ চাইজ নাপাম বুলি ভাবিছিলোঁ কিন্তু পাছত দাদাজনে ওলাই আনি দিলে চাইজটো পালোঁ এইযোৰো মোৰ ভাল লাগিছে
এইযোৰ আৰু এইযোৰ আপোনালোকৰ কেনেকুৱা লাগিল জনাব নাপাহৰিব আৰু আজিলৈ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই বাবা বাই বাই দি দিয়া বাই বাই